হাই ইউটিউব ফেচবুক ফ্ৰেণ্ড, মই আজি ভিডিঅ' বনাম এটা হেলমেট লৈ, আৰু আপোনালোকে চাই আছে ASB ব্লগ বৰপেটা। মোৰ নাম হৈছে আমজাদ দেৱান। আজি মই এটা ভিডিঅ' বনাম হেলমেট লৈ। এইখন হেলমেট চাই আছে, এইখন হেলমেটৰ ওপৰত মই এখন ভিডিঅ' বনাম। আপোনালোকে চাই থাকক ASB ব্লগ বৰপেটা। মোৰ নাম আমজাদ দেৱান। এই হেলমেটখন দেখি আছে যে মোৰ হাতত যে এখন হেলমেট আছে, হেলমেটটো কি উপকাৰ কৰে নকৰে আজি আপোনালোকক মই জনাম। যিখন হেলমেট আছে এইখন হেলমেট মই বাৰু মাথাত দিলোঁ, আপোনালোকে চালে মই মূৰত দিছোঁ হেলমেটটো। মূৰত দিয়াতে কিমান ছেফটি হৈছে বা কি কাম কৰে মই আপোনালোকক চব দেখাম, এভৰিথিং বাৰু কৈ দিম। দেখাব নোৱাৰোঁ বাৰু, কৈ দিম কিন্তু এতিয়া কেনেকৈ কি কাম কৰে। যিখন খুলি লওঁ আৰু এখন খুলি লৈছোঁ মই হেলমেট, কাৰণ এইটো হেলমেট আপোনালোকে নিপিন্ধে পুলিচে ফাইন কৰায় 500 টকা বা 1000 টকা ফাইন কৰায় পুলিচে, কিন্তু হেলমেটটো পিন্ধিব লাগে অৰিজিনেলি। এই হেলমেটখন আপোনাৰ জানটো বচাই দিব পাৰে, আপোনাৰ জীৱনটো বচাই দিব পাৰে হেলমেটখনে। কাৰণ আপুনি ৰাস্তা দি ক'ৰবাত যাই আছে, আপোনাৰ এক্সিডেণ্ট কিবা হ'ল, ভৰি চৰি ভাঙি যাব পাৰে, কিন্তু হাত ভৰি ভাঙি যাব পাৰে। যেতিয়া আপোনাৰ এই ছেফটি এখন থাকিব, হেলমেটখন থাকিব, হেলমেট এনেকৈ যেতিয়া আপুনি মূৰত দিব, মূৰত দিয়াতে চাব হেলমেট কিমান একদম মূৰটো একদম ছেফটি হৈ গ'ল। হাত ভৰি ভাঙি যাব পাৰে, চব ভাঙি যাব পাৰে, কিন্তু মূৰটো একো নহয় আপোনাৰ। কাৰণ হেলমেট এইটো ইমান উপকাৰী, কাৰণ পুলিচৰ ভয় কৰিব নালাগে। 500 টকা ফাইন কৰে পুলিচে, কিন্তু ফাইন নাকাটে। যেতিয়া আপোনাৰ হেলমেট থাকিব মূৰত তেতিয়া ফাইন নাকাটে। হেলমেট কিছুমানে এনেকৈ লৈ যাই থাকে, হেলমেটটো এনেকৈ হাতত লৈ এনেকৈ কেনে বাইকটো চলাই যাই থাকে এনেকৈ, কিন্তু বাইক চলাই যাব নালাগে। এনেকৈ হেলমেটটো লৈছে যদি আপুনি, কিন্তু হেলমেটটো মূৰত দিব লাগে। হেলমেটে ইমান বহুত উপকাৰী আছে তাৰমানে, হেলমেট ইমান উপকাৰ কৰে। কাৰণ আপোনালোকে নিজে চাব কিমান মানুহ এক্সিডেণ্ট হৈ আছে, এই ব্ৰেইনৰ প্ৰব্লেম হৈ আছে, মূৰ কিবা হৈ আছে, ভাঙি যাই আছে। যেতিয়া আপোনাৰ হেলমেটখন থাকিব, হেলমেটখন মূৰত যেতিয়া থাকিব, তেতিয়া আপোনাৰ বহুত ছেফটি হৈ যাব। তেতিয়া আৰু তাৰমানে একো নহয়, আপোনাৰ মূৰটো একো নহয় এক্সিডেণ্ট হ'লে। আপোনালোকে চাই আছে ক'ত কিমান ধুনীয়াকৈ হেলমেট পিন্ধি যাই আছে, কোনো প্ৰব্লেম নাই। কাৰণ পুলিচে মানে আপুনি যাই আছে হেলমেটখন পিন্ধা নাই, আপুনি পুলিচে 500 টকা ফাইন কৰি দিলে, এইটো লছ আপোনাৰে হ'ল, পুলিচৰ হোৱা নাই। কাৰণ যেতিয়া আপোনাৰ হেলমেট থাকিলে হয়, পুলিচে ফাইন নাকাটিলে হয়। হেলমেটখন ইমানেই উপকাৰী, হেলমেট নিজৰ জানটো বচাই দিব পাৰে। আপুনি যাই আছে স্পীড, গাড়ী এখন চলাই, গাড়ী লৈছে, গাড়ী চলাই আছে আপুনি 120 চলাই আছে আপুনি, অকস্মাত আপোনাৰ কিবা হৈ গ'ল, এক্সিডেণ্ট হৈ গ'ল, তেতিয়া আপোনাৰ হেলমেট চেলমেট একো নাই, তেতিয়া আপোনাৰ কি পৰিস্থিতিটো হৈ যাব। আৰু যেতিয়া আপোনাৰ এইখন হেলমেট থাকিলে হয় মূৰত, যেতিয়া থাকিব আপোনাৰ এক্সিডেণ্ট হ'লে আপোনাৰ মূৰটো কমচে কম, ব্ৰেইন হ'ল মূৰটোৱে চব, আপোনাৰ ব্ৰেইন থাকিব মানে চব। মূৰ থাকিলে আপুনি কথা পাতিব পাৰিব, চব তাৰমানে ব্ৰেইনত কাম কৰিব। আপোনাৰ যেতিয়া হেলমেট এখন নাথাকিব, তেতিয়া আপোনাৰ গাড়ী বাইক চলাই কোনো শান্তি নাপাব। কাৰণ হেলমেটটো হ'ল দৰকাৰী, ইমানে দৰকাৰী হেলমেট, বহুত উপকাৰী হেলমেটটো। এইটোও কৈছোঁ মই, আপোনালোকে চবে হেলমেট পিন্ধক, পৰিধান কৰক হেলমেটটো। হেলমেটটো ইমানেই উপকাৰী বস্তু, আপোনালোকে নিজে গম পায় যে হেলমেটটো কি এটা বস্তু। হেলমেট ইমান উপকাৰী বস্তু, হেলমেটটো পিন্ধিবই লাগে সদায়। আপোনালোকে নিপিন্ধে হেলমেট, সদায় আপোনালোকে পিন্ধিব লাগিব। এইকাৰণে তাৰমানে পুলিচৰ ভয়ত আপোনালোকে, তাৰপিছত য'তে যাব আপুনি হেলমেট যেতিয়া আপোনাৰ থাকিব, তেতিয়া একো নহয়, আপোনাৰ পূৰা ভাল হৈ যাব। আপোনাৰ হেলমেট পৰিধান কৰিব, তেতিয়া আপুনি চব ভাল পাব। যেতিয়া আপুনি এটা ৰাস্তা দি যাই আছে, হাতেদি লৈ যাই আছে, বা বাইকৰ সন্মুখত এনেকৈ বহাই থৈ যাই আছে, তেতিয়া আপোনাৰ একো নহয়। যেতিয়া আপুনি এতিয়া এনেকৈ মূৰত দি যাব, তেতিয়া মানে আপোনাৰ চব প্ৰব্লেম চল্ভ হৈ যাব। আপুনি যেতিয়া এনেকৈ এক্সিডেণ্ট হৈ গ'লেও একো নহয়, চাব মূৰটো একদম ছেফটি হৈ আছে। বা আপুনি এনেকৈ পৰি গ'লেও একো নহয়, চব মূৰটো ছেফটি হৈ আছে একদম। হেলমেটটো এইকাৰণে ইমানেই উপকাৰী বস্তু,
গতিকে আপোনালোকে চবে হেলমেট পৰিধান কৰক, হেলমেট পিন্ধক। হেলমেট পৰিধান কৰি জীৱন ৰক্ষা কৰক।